আজিৰ ভিডিঅ'টো এজন পুৰুষৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। বিবাহিত পুৰুষৰ উপৰিও অবিবাহিত পুৰুষসকলেও আজিৰ ভিডিঅ'টো চাই থোৱাটো বহু বেছি জৰুৰী। আচলতে সৰুৰে পৰা ডাঙৰ হোৱা এখন ঘৰ, নিজৰ পিতৃ মাতৃ ভাতৃ ভগ্নী সকলোকে এৰি এজন মানুহৰ সৈতে সংসাৰ কৰাত এগৰাকী নাৰীৰ কিমান ত্যাগ লুকাই থাকে, বেছিভাগ পুৰুষেই সেই কথা অনুভৱ কৰিব নোৱাৰে। সেইকাৰণেই সংসাৰ এখনত জঞ্জাল আৰম্ভ হয়। বেছিভাগ পুৰুষে বস্তুবাদী চিন্তাৰে ভাবে যে পত্নীয়ে সদায় স্বামীৰ পৰা দামী দামী উপহাৰহে বিচাৰে, সোণ প্লেটিনামৰ গহনা বিচাৰে, শ্বপিং মলত বজাৰ কৰিবলৈ টকা বিচাৰে। যুগে যুগে নাৰী সন্দৰ্ভত পুৰুষতান্ত্ৰিক সমাজত এনে এখন ছবিৰেই বহুল প্ৰচাৰ হৈ আহিছে। নাৰী মানেই লাগিলে পত্নীয়ে হওক, কেৱল বস্তুবাদী বুলিয়েই ভাবে অধিকাংশ পুৰুষে। নাৰী মানেই পুৰুষৰ পৰা সদায়ে কিবা কিবি বস্তু বিচৰা বুলি ভাবি লয় বহুতেই। আচলতে ইয়াৰ কোনোটোৱেই সত্য নহয়। এই ভিডিঅ' প্ৰস্তুত কৰোঁতে আমি নাৰীৰ মনস্তত্বক লৈ বিশেষজ্ঞৰ সৈতে কথা পাতিছিলোঁ। কেইবাটাও গৱেষণাধৰ্মী লেখাৰ সহায় লৈছিলোঁ। আমাৰ অধ্যয়নত যি কথা ওলাইছে সেয়া জানিলে আপুনি আচৰিত হৈ যাব। ইমান দিনে আমি ভাবি অহা কথাবোৰ সঁচা নহয়, আচল কথাবোৰ বেলেগ। সংসাৰ কৰা বহু পুৰুষক মন কৰিলে দেখিব পত্নীক ভয় কৰে বা কিছুমানে ভয় কৰা যেন দেখুৱায়। কিন্তু কেতিয়াবা কাৰোবাৰ পত্নীয়ে কোৱা শুনিছে নেকি, মোৰ স্বামীয়ে মোক ভয় কৰক বুলি? দুই এক ব্যতিক্ৰম বাদ দি কোনো নাৰীৰে ডমিনেটিং কেৰেক্টাৰ বা নিজৰ মানুহজনক দমাই ৰখাৰ বা ভয় খুওৱাৰ প্ৰৱণতা একেবাৰে নাই। তথাপিও কিছুমান ভ্ৰান্ত ধাৰণা আছে। হয়তো সেই ধাৰণাৰেই আমাৰ সমাজৰ একাংশ আগবাঢ়ি গৈ থাকিব। তথাপিও আমি এই সামান্য ভিডিঅ'টোৰ মাজেৰে চেষ্টা কৰিছোঁ যাতে নাৰীৰ প্ৰতি থকা সেই ভুল ধাৰণাক অলপ হ'লেও সলনি কৰিব পাৰোঁ। এতিয়া মূল কথাটো হ'ল, পত্নীয়ে এজন স্বামীৰ পৰা প্ৰকৃততে বিচাৰে কি? বেছিভাগ স্বামীয়ে এই কথা নাজানে। গতিকে আহক 10টা এনে কথা আলোচনা কৰোঁ যি 10টা কথাত ঠিকে থাকিলে এগৰাকী পত্নীয়ে স্বামীক কেতিয়াও খং নকৰে, এখন সংসাৰত কেতিয়াও খেলিমেলিৰ সৃষ্টি নহয়। নম্বৰ 1, সময়। এই যে বহু পুৰুষে ভাবে পত্নীক টকা পইচা, দামী উপহাৰ, গাড়ী, মোবাইল ফোন, প্ৰয়োজনীয় সকলো দিছে আৰু কি লাগে। তেন্তে আজি মনত ৰাখি লওক, আপোনাৰ পত্নী এইবোৰ নহ'লেও সুখী হ'ব যদি আপুনি তেওঁক সময় দিব পাৰে। বেছিভাগ পুৰুষেই কয় পত্নীক সকলো দিওঁ, কিন্তু আপুনি যিবোৰ বস্তু দি আছে সেইবোৰতকৈ আটাইতকৈ দামী উপহাৰটোৱেই আপুনি দিবলৈ পাহৰি যায়। আজিৰ পৃথিৱীত স্বামীয়ে পত্নীক, পত্নীয়ে স্বামীক দিবলগীয়া আটাইতকৈ ডাঙৰ উপহাৰটোৱেই হৈছে সময়। সময় দিয়ক পত্নীকো, সময় দিয়ক পৰিয়ালৰ আন সদস্যকো। সপ্তাহত প্ৰতিদিনেই বহু বেছি সময় দিব নোৱাৰিলেও সপ্তাহত ছুটিৰ দিনটো কেৱল পত্নী পৰিয়ালৰ বাবে আছুতীয়াকৈ ৰাখক। সময়তকৈ ডাঙৰ উপহাৰ স্বামীৰ পৰা আৰু একো নালাগে পত্নীক। নম্বৰ 2, দিন বাৰৰ হিচাপ। পত্নীয়ে বিচাৰে তেওঁৰ জন্মদিন, বিবাহ বাৰ্ষিকী আদিৰ দিন বাৰ স্বামীয়ে মনত ৰাখক। বিশেষ দিনটোত মনে মনে এটা সৰু উপহাৰ দি হ'লেও স্বামীয়ে ছাৰপ্ৰাইজ এটা দিয়ক। মাহেকে পষেকে এদিন হ'লেও ঘৰৰ বাহিৰলৈ লৈ যাওক। বছৰত কেতিয়াবা এদিন পচন্দৰ ঠাই এখনলৈ লৈ যাওক। আচলতে পত্নীয়ে বিচাৰে স্বামীয়ে পত্নীৰ সকলো প্ৰকাৰৰ যতন লওক। কেয়াৰিং হওক স্বামী। বহু বেছি প্ৰত্যাশা নকৰে, কিন্তু সৰু সৰু কথাত স্বামীয়ে মনোযোগ দিয়াটো এগৰাকী পত্নীয়ে নিশ্চয় বিচাৰে। নতুনকৈ পিন্ধা কাপোৰযোৰ কিমান ধুনীয়া, পাৰ্লাৰ গৈ অহাৰ পিছত কি পৰিৱৰ্তন হৈছে, এনে সময়ত নুসুধাকৈ স্বামীয়ে কিবা এষাৰ কোৱাটো পত্নীগৰাকীয়ে বিচাৰে। নম্বৰ 3, বিশ্বাস। 3টা আখৰৰ এই বিশ্বাস শব্দটো ক'বলৈ তেনেই সহজ, কিন্তু বিশ্বাসযোগ্যতা আজীৱন ৰখাটো খুবেই টান। সংসাৰ এখন ঠিকমতে চলিবলৈ দুয়োজনৰ মাজত যি বিশ্বাস লাগে সেই বিশ্বাস বিচাৰে পত্নীয়ে স্বামীৰ পৰা। স্বামীয়ে পত্নীৰ সৈতে 7 জনমলৈ বিশ্বাসযোগ্যতা জীয়াই ৰখাটো বিচাৰে প্ৰতিগৰাকী পত্নীয়ে। নম্বৰ 4, মানসিক শান্তি আৰু বন্ধুত্ব ভাৱ। বেছিভাগ স্বামীয়ে ভাবে চাগে পত্নীক দামী বস্তু কিনি আনি দিলেই পত্নী সুখী। তেওঁলোকে সোণ বা গহনা, শ্বপিং মলত বজাৰ কৰা এইবোৰেই পত্নীয়ে বিচাৰে বুলি ভুল ধাৰণা এটা লৈ থাকে। পত্নীয়ে স্বামীৰ আৰ্থিক অৱস্থা চাই প্ৰয়োজনীয় বস্তু কেইপটমান নিবিচৰা নহয়, বিচাৰে। কিন্তু বিচৰা আচল বস্তুটোৱেই হ'ল মানসিক শান্তি আৰু বন্ধুত্বসুলভ ব্যৱহাৰ। আচল কথা হ'ল জীৱনসংগীৰ পৰা পত্নীয়ে মানসিক সুখ শান্তি, বন্ধুসুলভ ব্যৱহাৰ, নিৰাপত্তা, আৰ্থিক নিৰাপত্তাও বিচাৰে। নম্বৰ 5, অলপ হাঁহি, অলপ ধেমালি। পত্নীয়ে বিচাৰে জীৱনসংগীয়ে অলপ হাঁহক, অলপ ধেমালি কৰক। আচলতে গোমোঠা মুখ কাৰোৰে ভাল নালাগে। স্বামীৰ গোমোঠা মুখ দেখি ভাল নাপায় পত্নীয়ে। সমস্যাৰে ভাৰাক্ৰান্ত হ'লেও কামৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত মুখত ইখত হাঁহি এটা লৈ আহক। ঘৰলৈ আহি পত্নীৰ মুখখন দেখিয়েই যে ভাল লাগিছে তেনে এটা পৰিৱেশ সৃষ্টি কৰক।
দেখিব মন নাথাকিলেও ভালৰো ভাল খাদ্য ৰেডি হৈ থাকিব আপোনাৰ বাবে অলপ ধেমালিও কৰক একেবাৰে সাধাৰণ আৰু গহীন গম্ভীৰ কথা বতৰাও ভাল নালাগে মাজে সময়ে পত্নীৰ সৈতে কিবা এটা খেলক মোবাইল ফোনটোতে খেলিব পৰা সুবিধা আছে চাব পত্নীয়ে খেলত স্বামী জিকাটোৱে বিচাৰিব নম্বৰ 6 সহযোগ সংসাৰখন ঠিকমতে চলিবলৈ দুয়োজনৰ সহযোগিতা লাগে বহু পুৰুষে নাজানে পত্নীৰ মুখত সন্তুষ্টিৰ হাঁহি লাখটকীয়া উপহাৰ দিও যে আনিব নোৱাৰি সেই হাঁহি আনিব পাৰি অলপমান সহযোগিতাৰে নিশাৰ আহাৰ গ্ৰহণৰ পিছত কিটচেন বা ৰান্ধনি ঘৰটো চিজিল কৰি পত্নী বিছনা পাই মানে বহু পুৰুষে ৰাজকীয় কায়দাত বিছনাত শুই বহি মোবাইল টিপি থাকে বা পত্নী কিটচেনৰ পৰা আহি বিছনাত উঠে মানে কিছুমানে টোপনিত লালকাল দিয়ে এইখিনি সময়ত পত্নীয়ে বিচৰা মূল বস্তুটোৱেই হ'ল সহযোগ পত্নীক অলপমান ৰান্ধনি ঘৰৰ কামত বা ঘৰৰ যিকোনো কামত সহযোগ কৰক তেতিয়া আপুনি তেওঁৰ মুখত যি ভুৱন ভুলোৱা হাঁহি আৰু আত্মসন্তুষ্টিৰ হাঁহি দেখিব সেইটো লাখটকীয়া উপহাৰ দিও দেখা নাপায় গতিকে পত্নীক সহযোগ কৰক কায়িকভাৱে সহযোগ নকৰিলেও পত্নীয়ে কাম কৰি থকা সময়ত লগত থাকক খোৱা টেবুলৰ পৰা বাচনকেইটা কিটচেনত থৈ আহক তেতিয়াও পত্নীৰ মুখত সন্তুষ্টিৰ হাঁহি আহিব সমানে পত্নীৰ সকলো কথাতে সাহস আৰু ছাপোৰ্ট হৈ সদায় থাকক পত্নীয়ে সেয়াই বিচাৰে স্বামীৰ পৰা নম্বৰ 7 বুজাপৰা দুটা মানুহৰ এখন সংসাৰ বুজাপৰাত চলে বুজাপৰা মানে পত্নীয়ে বিচাৰে এই পৃথিৱীত তেওঁক আটাইতকৈ বেছি বুজি পোৱা মানুহজন স্বামী হওক পত্নীয়ে বিচাৰে মুখেৰে প্ৰকাশ নকৰিলেও কিছুমান কথা স্বামীয়ে সহজেই বুজি পাওক পত্নীৰ কেতিয়া ভাল লাগে কেতিয়া মনটো উদাস হয় কেতিয়া এৰি অহা ঘৰখনৰ কথা ভাবে সকলোবোৰ কথাই বুজি পাওক স্বামীয়ে প্ৰতিটো কথাতে হয় ভৰ দিয়াটো বিচাৰে সন্তান জন্ম হ'লে সন্তানক দিয়া সময়ৰ উপৰিও পত্নীকো অলপ সময় দিয়াটো বিচাৰে নম্বৰ 8 সন্মানজনক পৰিৱেশ পত্নীয়ে বিচাৰে নতুনকৈ অহা ঘৰখনত এক সন্মানজনক পৰিৱেশ স্বামীক সকলো পিনৰ পৰাই সুখত ৰাখিব খোজা প্ৰতিগৰাকী পত্নীয়ে বিচাৰে আনৰ সন্মুখত এক সন্মানজনক পৰিৱেশ ৰাখক পত্নীয়ে বিচাৰে স্বামী কেতিয়াও যাতে আনৰ সন্মুখত তেওঁক হেয় প্ৰতিপন্ন হোৱা কাম নকৰে বা কথা নকয় পত্নীক লৈ বন্ধুবৰ্গ বা কাৰোবাৰ আগত ধেমেলীয়া কথা কোৱাটোও নিবিচাৰে সহজ ভাষাত পত্নীক লৈ কোনো কৌতুক কৰাটো নিবিচাৰে পত্নীয়ে নম্বৰ 9 এজন ভাল শ্ৰোতা স্বামীক এজন ভাল শ্ৰোতা হিচাপে বিচাৰে প্ৰতিগৰাকী পত্নীয়ে বিচাৰে স্বামীয়ে মন দি তেওঁ কোৱা কথাবোৰ শুনক সদায় সৎ আৰু স্পষ্ট হৈ থাকক আৰু যিমান পাৰে সৰু সৰু কথাৰে প্ৰেমৰ ভাৱ প্ৰকাশ কৰক মূলতঃ পত্নীয়ে বিচাৰে সকলো কথাতে মানুহজন আৱেগিকভাৱে সংযুক্ত হৈ থাকক পত্নীক প্ৰশংসা কৰক দিনৰ দিনটো ঘৰখনৰ আপডাল কৰা ঘৰখন নিয়াৰিকৈ ধৰি ৰখাৰ বাবে পত্নীক কৃতিত্ব দিয়ক কথাই কথাই পত্নীৰ দোষ খুচৰি নাথাকি পত্নীৰ ভাল গুণবোৰ প্ৰশংসা কৰক পত্নীৰ যদি খং উঠিছে মনে মনে থাকক এটা সময়ত আপোনাৰ এই সহ্য গুণৰ বাবেই পত্নীয়ে কিছু সময় পিছতেই আপোনাক মৰমেৰে উপচাই দিব অভিমান কৰক খঙো কৰক কিন্তু মৰমৰ বুজনি বিচাৰে পত্নীয়ে নম্বৰ 10 অভিমান পত্নীয়ে কেৱল নিজৰ মানুহটোৰ সৈতে অভিমান কৰিব খোজে পত্নীয়ে বিচাৰে অভিমান ভাঙিবলৈ মানুহজনে চেষ্টা কৰক বহু পুৰুষেই পত্নীৰ অভিমান ভঙাৰ কিটিপ নাজানে যিটোৱে নেকি পত্নীক আৰু অধিক খঙাল কৰি তোলে আপোনাক পৰৱৰ্তী সময়ত পত্নীৰ অভিমান ভাঙিবলৈ কি কৰিব লাগে সেয়া আমি ক'ম যদি আপুনি নিয়মীয়া দৰ্শক নিশ্চয় সেই ভিডিঅ' খুব কম দিনতে আপুনি দেখা পাব মূলতঃ পত্নীয়ে স্বামীৰ পৰা কি বিচাৰে সেই সন্দৰ্ভত ক'বলৈ গ'লে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল সেইটো যিটো কথাৰে আমি এই ভিডিঅ'টোৰ আৰম্ভণি কৰিছিলোঁ পত্নীয়ে বিচাৰে এৰি অহা ঘৰখনৰ সকলোৰে মৰম বুজাপৰা নিৰাপত্তা সকলোখিনি স্বামীয়ে দিবলৈ চেষ্টা কৰক কেতিয়াবা পিতৃ মাতৃৰ দৰে স্বামীয়ে শাসন কৰক কেতিয়াবা ভাতৃ ভগ্নীৰ দৰে মৰম দিয়ক অৰ্থাৎ এৰি অহা ঘৰখনৰ কাৰোৰেই যাতে অভাৱ অনুভৱ কৰিব নোৱাৰে সিমানখিনি স্বামীয়ে বুজি মানসিক সাহচৰ্য প্ৰদান কৰক স্বামী স্ত্ৰীৰ সম্পৰ্কৰ জৰিডাল সুদৃঢ় কৰিবলৈ হয়তো ইয়াতকৈ আৰু বিশেষ একো কৰিবলগীয়া নাই যদি আপুনি আমাৰ কথাখিনিৰ সৈতে আৰু কিবা সংযুক্ত কৰিব বিচাৰে বা আপোনাৰ কিবা ক'বলগীয়া আছে তেন্তে কমেণ্ট বক্সত অৱশ্যেই ক'ব পাৰিব যদি আমাৰ কথাখিনিৰ সৈতে আপুনি একমত তেন্তে এটা লাইক আৰু শ্বেয়াৰ নকৰাকৈ নাথাকিব আন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ